Hello guys, welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিলোঁ। যেহেতু খেতিৰ সময় ছাগলীখিনি আগবেলা বন্ধা থাকে আৰু এতিয়া আবেলি হৈছে, সিহঁতক এৰি দিছোঁ অলপ ঘূৰিবলৈ কাৰণে, কাৰণ গোটেই দিনটো বান্ধি থোৱাটো ইমান ভাল নহয়। সিহঁতে অলপ মুক্ত মানে খাবলৈ মন কৰে, সেইকাৰণে আবেলি অলপ এৰি দিছোঁ। এচক চবেই তিনি সোমাই ঘাঁহ খাইছে, পাত খাইছে, যাৰ যি মন কৰিছে খেলিছে। এই চব সিহঁতৰ ভাত খোৱা মানে কেনেকৈ কৰি চাওক, উঠি হ'লেও ভাত খাবই মানে। ৰ'ব, সিহঁতৰ অলপ লোভ লাগি আছে, তো লোভটো অলপ শেষ কৰি দিওঁ। পাত অলপ দিছোঁ, ডালটো নমাই দিছোঁ মানে। চবেই আহি গ'ল, দেখিলে ডালটো নমাই দিয়াৰ লগে লগে ভাত খাবলৈ আহি গ'ল চবেই। চব আহি গ'ল। আৰু ছাগলী আছে যেনে তেনে সোমাই আছে জংঘলৰ মাজত। বিশেষকৈ যিবোৰ ক্ৰছ ছাগলী, সেই ক্ৰছ ছাগলী মানে খাবলৈ খুব মন কৰি থাকে সিহঁতে, যিয়ে খালি অলপ লোভীয়া টাইপৰ ক্ৰছ ছাগলীবিলাক। সেই চব দেখুওৱা নহয় মোৰ দুটা, বাকী ছাগলী ঠিকেই খাই আছে লোকেলখিনিয়ে। সেই ক্ৰছখিনি বহুত মানে খাবলৈ সিহঁতৰ বেছি মন। এৰি দিয়াৰ লগে লগে ধানত যায়, যিটো দেখে সেইটোৱে খাওঁ কৰি থাকে। আমি দেখিছোঁ লোকেল ছাগলীবিলাক খাই আছে ধুনীয়াকৈ জংঘলৰ মাজত। ভিডিঅ'টো চাই কেনে লাগিল জনাব, আৰু যিসকলে নতুনকৈ চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, যাতে মই ভিডিঅ' দি থাকিলে আপোনালোকে আপডেটসমূহ সোনকালে পাই যায়। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক শ্বেয়াৰ আৰু বিশেষকৈ কমেণ্টত জনাব, তেতিয়া মোৰ আৰু ভিডিঅ' বনাবলৈ আগ্ৰহ হয়। ধন্যবাদ।